হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? তাকে আজি অলপ ওলাই গৈছোঁ লাঞ্চ কৰিবলৈ নতুন এটা জেগাত। গৈ থাকোঁ সদায় ক'ৰবাত লাঞ্চ কৰিবলৈ বা কিবা কৰিবলৈ। চ' আজিনো ক'ত গৈছোঁ মই আপোনালোকক দেখাইছোঁ। এইটো চাওক আপোনালোকে ক'তনো গৈ আছোঁ আজি। চ' আজি মই লাঞ্চ কৰিবলৈ গৈ আছোঁ মিচিং কিটচেনত। আপোনালোকে গমেই পাই চাগে নিবেদিতা ইয়েন বাৰ হয় মিচিং কিটচেনখন। চ' এয়া মই আহি পালোঁহি জাষ্ট, আৰু বাইকখন পাৰ্ক কৰি লওঁ। বাইকখন পাৰ্ক কৰাৰ পাছতে মই আপোনালোকক বাকীখিনি কৈ আছোঁ ক'ত কি কেনেকৈ পালোঁহি মই ইয়াত। যদি আপুনি মিচিং কিটচেনৰ পৰা ওলায় দেন আপুনি লেফ্ট ছাইডে পৰিব আপোনাৰ হেঙেৰাবাৰী ৰাস্তাটো, আৰু আপোনাৰ ৰাইট ছাইডে এইফালে হ'ব আপোনাৰ গণেশগুৰি ৰাস্তাটো। বাকী মই ডেছক্ৰিপশ্যনত দি দিম এড্ৰেছটো, আপোনালোকে সেইটো চাই পেলাই আহিব। এয়া আমি গৈছোঁ। একচুৱেলি মই অকলে আহিছোঁ বাৰু, বাকী মা মানুহ আছে চাগে ভিতৰতে, মোক ফোন কৰিছিলে আহি পালোঁ বুলি। এয়াতো গম পাইছে চাগে, চিনি পাইছোঁ কোন, নিবেদিতা ইয়েন বা তেওঁৰে এখন হয় মিচিং কিটচেনখন। এনেকৈ গৈ আছোঁ চাওক আপোনালোকে। বাকী ডিছ কি পায় মই চব সকলোখিনি দেখাই আছোঁ। মা মানুহ বহি আছে এয়া আগৰ পৰাই। এনেই আহি গ'লোঁ আজি খাবলৈ, লাঞ্চ কৰিবলৈ। আজি বোলে অলপ বাহিৰত খাই চাওঁ এথেনিক ফুড, মাজে মাজে খাব লাগে। মোক তেওঁলোকে মেনুখন দিলে, তাকে মই এতিয়া চাই আচৰিত হৈছোঁ। ইমান আইটেম আছে, কি খাওঁ কি নাখাওঁ তাকে ভাবি আছোঁ। আৰু বাকী ইয়াতে মই মেইনলি খাবলৈ আহিছোঁ বাৰু আজি চিকেন পৰ্ক এনেকুৱা ধৰণৰ থালিয়ে। ফিছ মই বৰ এটা ভাল নাপাওঁ। বাকী আপোনাৰ মেনুখন দেখাই আছোঁ, আপোনালোকে চাওক। এইখন ধুনীয়া ধুনীয়া দামত গোটেইখিনি বস্তু তেওঁলোকে গোটেই থালি হিচাপে হওক, নন ভেজ, ভেজ, মিচিং, নৰ্মেল ভেজ থালি, পৰ্ক থালি সকলোখিনি আছে ইয়াতে। চাওক আপোনালোকে, মই এয়া অৰ্ডাৰ দিলোঁ আৰু এতিয়া। এইটো বাইদেউ কিহৰ লগত বনাইছে? পিঠাগুড়ি আৰু ঔটেঙা, আৰু এইটো কলডিল, আলু বিলাহী, আৰু বাকী এইখিনি দাইলকেইটা মিক্স ভেজ, অমিতাৰ লগত কি আছে এইটো? অঁ ঠিক আছে ঠিক আছে। বাকী পৰ্কটো একেই নেকি চব? পৰ্ক ঠিক আছে দিয়ক। কলডিলৰ লগত ড্ৰাই ফ্ৰাই, এইটো বইল ঔটেঙাৰ লগত, এইটো দাইল মাটি দাইল, এইটো মগু দাইল, মিক্স ভেজ, এয়া অমিতা খাৰত দিয়া, এইটো মাছৰ পিটিকা, তলফালে আছে এয়া মাছ আৰু ডাঙৰ ডাঙৰ পৰ্কৰ পিচ। এতিয়া মা মানুহ খাই দিয়া ধুনীয়াকৈ। এইখন আমাৰ মোৰ চিকেন থালিখন, এইটো নৰ্মেল দাইল ইয়াতে, এইটো মাটি দাইল, এইটো মিক্স ভেজ, এইটো খাৰ দিয়া অমিতা, আৰু এয়া আলু বিলাহী চিকেন, এয়া পিঠাগুড়ি চিকেন, আৰু এয়া কলডিল আৰু চিকেনৰ ড্ৰাই ফ্ৰাই, চিকেনৰ লেগ পিচ, ভাপত দিয়া মাছ, মাছৰ পিটিকা, আলু পিটিকা, আৰু এয়া এখন ভাজি। এয়া খাব লাগে। এয়া এইটো চিকেনৰ আলু বিলাহীৰ লগত কলডিল চিকেনটো খাই চাওঁ, বহুত ধুনীয়া হয় যেন লাগিছে দেখিবলৈ। এয়া বহুত সেইটো পিঠাগুড়ি আৰু চিকেন, দেখিটো বহুত ভাল লাগিছে। অবভিয়াছলি বহুত টেষ্টি হ'ব খাবলৈ। খাই আছোঁ।
মিক্স ভেজো আছে এয়া মিক্স ভেজখনো মই টেষ্ট কৰিছোঁ কেনেকুৱা নহয় এয়া গাহৰি টেষ্ট কৰিছোঁ বহুত চফ্ট হয় চফ্ট একদম খাবলৈ ভাল আমলৈ কিছুমান আইটেম নেখালে এইখিনি এতিয়া ময়ে খাই দিম যেনেকৈ এইটো পৰ্কৰ কাৰী এটা আছে আলু আৰু বিলাহী আছে পৰ্কৰ লগত কলডিল আছে ছয়টা মোৰ পেটলৈ যাব খাই আছে বাকী লাষ্ট এতিয়া ক্ষীৰটো খাওঁ বহুত টেষ্টি হয় দেখিয়ে লাগিছে যেন বহুত টেষ্টি হ'ব ৱাও বঢ়িয়া কিন্তু মই আপোনাক এই বিলখনো দেখাই দিছোঁ আমি দুজনে খোৱা চিকেন আৰু পৰ্কৰ আপুনি বিলখন চাওক এবাৰ তেতিয়া গম পাব বাকী পে'মেণ্ট মোডবিলাকো চব আছে ইয়াতে কেছ দিব পাৰে কাৰ্ড দিব পাৰে স্কেনো কৰিব পাৰে চ' তাতে আপোনাৰ অলপমান প্ৰব্লেম নহয় পুৰা খোৱা বোৱা হ'ল পুৰা লগৰী পিটি খালোঁ পেট ফুল মোৰ আমোল কেনেকুৱা লাগিলে খাই মজা নে ব'লা নিবেদিতা বাই ধুনীয়া জেগাতে খুলিছে ভাল খানাও দিছে গোটেইখিনি অভাৱত ভাল একো বেয়া বুলি ক'ব লগা নাই এতিয়া ধুনীয়াকৈ ৰুমলৈ যাওঁ আজিলৈ ইমানেই গৈ পাই মই অলপমান শুই যাওঁ বেলেগো কাম আছে আপোনালোক এনেকৈ ভিডিঅ' দি থাকিম ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব